হ্যাঁ আজি মাত্ৰ আহিতা 3 দিন বিজুলী মাৰে গাত এই ভাত খাই ল যাব সোনকালে মৰিলে আজি মানে লুকটো ভাল লগা নাই একদম আৰু কেমেৰাত ৰাতি 7টা বজাত আপলোড কৰিম তো গাইজ মই একদম খানেখিনি কাম কৰি এতিয়া মই ডাইৰেক্ট কৰি লওঁ লগ পাম অলপ পিছত নমস্কাৰ গাইজ মই সুস্মিতা সিংহ আপোনালোকে ভালে আছেনে আই হোপ কি আপোনালোকে ভালে আছে আজি মই এটা লং ব্লগ লৈ আহিছোঁ যিহেতু মই ঘৰত এনে নাথাকোঁ বহুত কাম কৰি থাকোঁ আৰু মই ৰিলছবোৰ বহুত শ্বুট কৰি থাকোঁ যে আপোনালোকে ভাবি চাগে মই কাম বন নকৰোঁ ঘৰত থাকিলে যে কিমান কাম কৰিব লাগে সেইটোৱে বিষয়ে মানে মই এটা সৰু চাই ব্লগ লৈ আহিছোঁ সৰু চাই যে এটা ছোৱালী অকল ডান্সে কৰি থাকে ৰিলছে বনাই থাকে বা কিবা কৰি থাকে সেনেকুৱা নহয় ঘৰত মা নাই মা অৱশ্যে বাহিৰত থাকে মোক বহুত কাম কৰিব লাগে এনে লং ব্লগ বনাম বুলি ভাবোঁ কিন্তু ক'তো নাযাওঁ অকল ৰিলছ বনোৱাৰ বাহিৰে একো নকৰোঁ তো ভাবিলোঁ যিবিলাক মানুহে মোক মানে ভাবে যিসকল মানুহে যিবিলাক নহয় মই লৱাৰ আছামৰ হয় না ওলাই যায় মুখেদি যিসকল মানুহে ভাবে যে মই বেকাৰ থাকোঁ অকল ডান্সে কৰি থাকোঁ নহয় গোটাই ঘৰৰ কাম কৰিব লাগে গাইছ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ঘৰৰ কাম কৰিব লাগে দুপৰীয়াও ভাত বনাব লাগে ৰাতিও ভাত বনাব লাগে আৰু ৰাতিপুৱাও ভাত বনাব লাগে 3 টাইম ভাত বনাই মই ৰিলছো বনাব যাওঁ আৰু ঘৰৰ কাম গোটেইখিনি কৰিব লাগে তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ যিহেতু মানুহ মোক ফাল্টু বুলি ভাবে হয়নে নাই বলক আজি নহয় সদায় কাম কৰি থাকোঁ মোৰ ডেইলি ৰুটিন কামবোৰ দেখাওঁ আজি মই একদম দেৰিকৈ উঠিছোঁ এতিয়ালৈকে ঘৰৰ মানুহক মই চাহ পানী দিয়া নাই বিশেষকৈ ভাইটি মানে দেউতাই নিজেকে বনাই খাই গুচি যায় কিন্তু ভাইটিক দিয়া নহ'ল বহুত কাম পৰি আছে আমাৰ এই ভাঙা ফুটা ঘৰ চাব পাৰে গাইজ ইগনৰ মাৰি দিব মোৰ উপায় নাই বাচন আছে বহুত কিবা কিবি আছে মই ক'ৰ পৰা ষ্টাৰ্ট কৰি শেষ কৰি ভাবি আছোঁ আৰু নাস্তাও কৰা নাই এতিয়ালৈকে গাইজ অকল একো কাম নকৰাকৈ মই গা পাহে ধুলিছোঁ এইটোৱে হ'ল সুস্মিতা সিংহ যিহেতু মই শ্বৰ্টছ ভিডিঅ' এটা বনাই কৈয়ে দিছিলোঁ যে মোৰ ষ্টেণ্ড পাত ভাঙিছে সেইকাৰণে মই হাতত মোবাইলটো ওলোমাই নিজেকে মানে ব্লগবোৰ শ্বুট কৰিব লাগিব মানে কেমেৰা এংগল ইমান ভাল নহ'ব পাৰে মানে ফুল বডিটো দেখাব নচিব নহ'ব চাগে এইফালে আছে ভাইটি অলপো হেল্প নকৰে মই কালি এটা ব্লগ বনাই দিছোঁ ভাইটিৰ বিষয়ে চুগলি কৰিছোঁ গোটেই খানদানৰ বিষয়ে চুগলি কৰিছোঁ হেল্প নকৰিলে নাই এয়া হ'ল কালি ৰাতিৰ ভাত এইবিলাক এতিয়া ভাতবোৰ এতিয়া ভাজিম এয়া হ'ল ভাতৰ কাৰণে যে মানুহে কিমান কষ্ট কৰে ময়ো কৰি আছোঁ এতিয়াতো দেউতাৰ কামাই হয় মোৰ নিজৰ কামে খাব লাগিব নহয় ময়ো কৰিছোঁ ভাত হিন্দীত কয় ৰুটি দো वक्त की रोटी আর আমার অসমত 3 वक्त का चावल আপোনালোকে চাগে জুইটোও নজ্বলে কি কৈছিলোঁ আপোনালোকে চাগে ভাবি আছে ঘৰটো লেতেৰা নেকি ঘৰটো লেতেৰা নহয় বাৰু টিঙৰ কাৰণে এনেকুৱা আৰু কি ক'ম আৰু হয় দেচোন বিয়া বাৰু হোৱা নাই ইমান কাম কৰিব মন নাযায় বিয়া হোৱাৰ পাছততো আৰু বেলেগে মেটাৰ ছোৱালী কালত ইমান কৰিব লাগে বিয়া হ'লে মোৰ কি হ'ব এতিয়া বনাম চাহৰ লগত ভাত ভাজা খাম এয়া মোৰ ভাত ভাজা ইয়াতে আৰু মই বনাওঁতে ইমান টাইম লাগিছে মানে মোৰ ভোকে মৰি গ'ল এতিয়া একেবাৰে দুপৰীয়াৰ খানা খাম নেকি বুলি ভাবি আছোঁ এতিয়া জানেনে 11টা বাজিলে গালি খাওঁ মই বহুত গালি খাওঁ কাম কৰোঁ নকৰা নহয় একদম লেধা মানে মন নাযায় ন সেইটোৱে কথা ভাত লৈ লৈছোঁ ভাত দানা দিম এটা গাহৰিও আনিছে গাহৰি পোৱালিটোকো চাব লাগে গাহৰি পোৱালিকেইটা আধাৰ দিবা যাওঁ আধাৰটো নহয় একো মচল কচু সিজোৱা নাই মই ডাইৰেক্ট ভাত দিম এই ভাতবোৰ থাকিলে গোন্ধ ওলাই যাব গৰম দিন পৰিছে নহয় দৰ্জাটো বন্ধ দেখোন দৰ্জাটো বন্ধ কিয় মিষ্টাৰ এই গাহৰিটো ইমান বদমাছ জানেনে এদিন একদম হৰাই গৈছিলে গোটাই জংঘল বিচাৰি পোৱা নাছিলোঁ নতুনকৈ আনিছিল সেইদিনাই মানে ৰছী খুলি পলাই গৈছিলে আজি মাত্ৰ আহি তাৰ 3 দিন চালে ভয় কৰে চাবচোন এই চাক বিজুলী মাৰি যায় বিজুলী মাৰে গাত লে ভাত খালে গাহৰি নহয়তো দৰপক বস্তু হৈছে ইমান ভয় কৰে লাঠিয়ে দিম তক ৰেচপেক্ট দিবি মালিক হয় ভাত খাই ল গাইজ এতিয়া আমি ভাত খাইছোঁ মই আৰু বনৰা ভাই মিলি মেকুৰীটো আহিছে দুপৰীয়া ভাত খোৱা টাইমত আমি ভাজা ভাত খাইছোঁ 1 ছেকেণ্ডত বনাম গৰম ভাত
পেটটো ঠাণ্ডা কৰিবৰ কাৰণে খাই আছোঁ। এইটো হ'ল মোৰ বনৰা ভাই, যুঁজি থকা ভাই। চাপোৰ্ট নকৰে মুখখন চাই লওক। গাইছ এতিয়া না মোৰ বহুত কাম আছে, বাচন ধুব আছে, ঘৰ চাফা কৰিব আছে, ঝাৰু দিব আছে। তো মই ভাবিলোঁ যে এইবিলাক বস্তু আপোনালোকক নেদেখাওঁ, নহ'লে ভাবিব চাগে ঘৰৰ কামবোৰ দেখাই আছে, কিবা বেলেগ জানে নকৰে নেকি, সিয়ে কৰি আছে এনেকৈ ভাবিব। তো মই ভাবিলোঁ যে একেবাৰে কাম চাম খতম কৰি কিনে ব্লগত আহোঁ। তাৰ আগত অলপমান ঘৰত লৈ যাওঁ, যে দেখাওঁ, অলপ টাইম দেখাওঁ যে ঘৰ চৰ চম্ভালি আছোঁ, মানে ঠিক কৰি আছোঁ, তাকে দেখাওঁ ব্লগ। পিছত বন্ধ কৰি দিম দে কেমেৰা, বহুত কাম আছে। একেবাৰে কাম চাম শেষ কৰি যদি ক'ৰবাত যাওঁ তেনেহ'লে দেখাম ব্লগ। এতিয়া ঘৰলৈ যাওঁ, ঘৰৰ কাম আছে বহুত। বাচোন এইয়া, আৰু এইফালে মই আছে কাম, এয়া জগ লেতেৰা লেতেৰা হৈ আছে পুৰা। মই কৈছিলোঁ নহয় মোৰ ষ্টেণ্ড পাত ভাঙিছে আৰু চাব পাৰে কাপোৰ যধে মধে আছে, চব ঠিক কৰিম মই একফালৰ পৰা। এতিয়া কাম বাৰু হ'লে এতিয়া আকৌ গা ধুব লাগিব। চাব পাৰে মোৰ অৱস্থা একদম, ইমান ৰ'দ লাগিছে, ইমান গৰম আজি। চাব পাৰে ইমান বেলিটো চাব পাৰে, এই এপ্ৰিল মাহত ইমান গৰম। দেউতাই তৰমুজ আনিছিলে, দেউতাৰ আজি কাম হোৱা নাই। দেউতাই মাৰ্কেটৰ পৰা আনি মানে তৰমুজ আনিছিলে, তাকে কাটি লৈছোঁ। ঘৰত সোমাই আছোঁ, মই শুই গৈছিলোঁ পূৰা, একদম পূৰা টোপনি গৈছিলোঁ। এই গৰমত ঘামি গৈছোঁ। তাৰপিছত দেউতাই মাতিলে যে তৰমুজ আনিছোঁ খা বুলি, গাটো অলপমান ঠাণ্ডা দিওঁ বুলি ভাবিলোঁ। এই গছৰ তলত, গছটো নাই এইফালে, মই এইফালে ইমান ছায়াত বহি মানে তৰমুজটো খাওঁ আৰু আপোনালোকে চাই থাকক। খাই এটা কথাই ভাবি আছোঁ, ষ্টেণ্ড পাত থাকিলে ভাল হ'লহেঁতেন। কি ভাইটি মাতি আছে, কি জানা আমাৰ একো দমকলো বেয়া হৈছে, মটৰো বেয়া হৈছে, খোৱা পানী নাই ঘৰত। মই দুপৰীয়া ভাত ৰন্ধাই নাই। এক জগনি আগে যাওঁ বুলি ক'বা ঠিকা আমি বাঙালী। মই একদম খাই বৈ ৰেডি, কাপোৰ কানি ধুই মেলি বাচন বৰ্তন গোটেইখিনি কাম কৰি এতিয়া মই ডাইৰেক্ট আহিছোঁ ৰিল শ্বুট কৰিবৰ কাৰণে। মোক চাব পাৰে একদম ভৰিটো নিচিনা ষ্টাইল কৰিছোঁ। গোটেই ঘৰৰ কাম কৰি আজৰি হৈ, আপোনালোকেতো জানে ভিডিঅ' বনাওঁ মই, তো মোৰ চচবোৰত মৰম দিব, মই আপলোড কৰিম অলপ দেৰি পিছতে। মই ভণ্টিৰ লগত আহিছোঁ, ভণ্টি দেৰিকৈ আহিছে স্কুলৰ পৰা। এইফালে ভণ্টি আৰু এইফালে মই। সূৰ্য মামা মানে গুচি যাব সোনকালে, মই ৰিল বনাব লাগে। আজি মানে লুকটো ভাল লগা নাই একদম, আৰু কেমেৰাও ডিষ্টাৰ্ব হৈ আছে। তো একেবাৰে লগ পাম দেই, গোটেইখিনি ভিডিঅ' চিডিঅ' বনাই যেতিয়া আপলোড কৰিম নহয়, আপোনালোকে চচবোৰত চাব কিন্তু দেই। মই ৰাতি 7টা বজাত আপলোড কৰিম। বৰ্তমান মই ভিডিঅ' বনাই আহিছোঁ, এতিয়া মোৰ অৱস্থা একদম বেয়া। চাব পাৰি লিপষ্টিকে পূৰা মিহলি হৈ গৈ আছে, মচি আছোঁ এনেকৈ, বান্দৰনিহেন লাগিছে চাগে। গোটেইখিনি কাম কৰিলোঁ, কাম কৰি ৰ'দত মেখেলা পিন্ধি ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে, আজৰি হ'লোঁ। কামবোৰ চাব পাৰি, কিমান কাম থাকে এটা ঘৰত। ৰ'দত কামৰ কথা নহয় গাইছ, ৰ'দত মানে মেখেলা পিন্ধি গৰমত ভিডিঅ' বনোৱা বহুত কষ্ট হয়। আপোনালোকে শ্বৰ্টছবোৰ চাব দেই, মই আপলোড কৰিম অলপ দেৰি পিছতে। আৰু এইটো ভিডিঅ'টো যদি ভাল লাগি থাকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু লং ব্লগত যিমান পাৰি সিমান মোক মানে কমেণ্ট দিব দেই, যে লং ব্লগ লাগে বুলি। মই একদম কষ্ট কৰি হ'লেও আপোনালোকৰ কাৰণে বনাম, যদি ভাল লাগি থাকে। আজিলৈ আহিছোঁ, লগ পাম অন্য এটা ব্লগলৈ। এতিয়ালৈকে ভাল থাকক, সুস্থ থাকক, বাই বাই।